AR নিউজ প্ৰতিপল আপোনাৰ কাষত। ধৰ্মগুৰু গুণৱন্ত মহাথেৰ অৱশেষত বৈকুণ্ঠ ধামলৈ গতি কৰিলে। তেওঁৰ গুণমুগ্ধই অশ্ৰুসিক্ত নয়নেৰে প্ৰসিদ্ধ বৌদ্ধ ধৰ্মগুৰুগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। ধৰ্মগুৰুগৰাকীৰ আজি শেষকৃত্য সম্পন্ন হয়। শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী নৱ কুমাৰ দলে, লগতে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা। তিনিচুকীয়া জিলা প্ৰশাসনৰ কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয়। ব্যুৰ' ৰিপৰ্ট AR নিউজ।